আপোনালোকে বাৰু হিউম্যান ৰবটৰ বিষয়ে শুনিছে নে নাই শুনা যদি আপোনালোকে নাই শুনা তেনেহলে মই আপোনালোকক জনাই থওঁ যে হিউম্যান ৰবট এনেকুৱা এটা যন্ত্ৰ যিটো যন্ত্ৰ নেকি মানুহৰ দৰে কথা ক'ব পাৰে মানুহৰ নিচিনাই চলাফুৰা কৰিব পাৰে মানুহে যি কাম কৰিব পাৰে আনকি মানুহে যিটো কাম নেকি কৰিবলৈ ভয় কৰে যিটো কাম কৰিব নোৱাৰে সেইটো সেই যন্ত্ৰটোৱে কৰি পেলায় হুবহু মানুহৰ দৰে আজিকালি যিবিলাক নেকি হিউম্যান ৰবট বনাইছে বিজ্ঞানীসকলে আৰু লগতে মানুহে কৰিব পৰা মনতে প্ৰত্যেকটো কামেই কৰিব পাৰে খালি হিউম্যান ৰবটৰ এটোৱে ডিফাৰেন্স যে হিহঁত হৈছে যন্ত্ৰৰ দ্বাৰা বনোৱা আৰু আমি মানুহ হৈছো আমাৰ প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা গতিকে বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে এনেকুৱা তিনিটা হিউম্যান ৰবটৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছো যি তিনিটা হিউম্যান ৰবটে ভৱিষ্যতে আমাৰ মানুহৰ স্থান ল'ব হয়তো 2040-50 ইমানটোৰ ভিতৰত আমাৰ ভাৰততো সেই ৰবটসমূহ আহিব আৰু আমি যিবিলাক নেকি এতিয়া কঠিন কাম কৰি আছো সেইবিলাক খুব কম সময়ৰ ভিতৰতে ৰবটে স্থান লৈ ল'ব তো বন্ধু বান্ধৱীসকল সেই তিনিটা ইন্টাৰেষ্টিং ৰবটনো কি মই আজি ইয়াৰ বিষয়তে কম গতি কৰো আজিৰ ভিডিঅ'টো যদি এতিয়ালৈকে লাইক এটা কৰা নাই প্লিজ লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ইনফৰমেশন ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে প্ৰথমটো হিউম্যান ৰবটৰ নাম হৈছে ডিজিট যিটো হিউম্যান ৰবটে যি কোনো ধৰণৰ বস্তু ডেলিভাৰী কৰাৰ ক্ষেত্ৰত সহায় কৰে ধৰি ললো কোনোবা এখন হোটেলত আপুনি গৈছে আপোনাক কিবা বস্তুৰ প্ৰয়োজন হ'ল সেই ৰবটটোৱে আহি আপোনালোকৰ পৰা অৰ্ডাৰ ল'ব আপোনাৰ পৰা অৰ্ডাৰ লোৱাৰ পিছত আপোনালোকৰ পৰা পইচা সেই ৰবটটোৱে ল'ব আৰু লগতে আপোনাক যি বস্তুৰ প্ৰয়োজন হয় সেই সকলো বস্তুবোৰ মানে সেই হিউম্যান ৰবটটোৱে আপোনালোকক আনি আপোনাৰ টেবুলত ৰাখি দিব আপুনি খাব লাগে ওলাই গুচি যাব লাগে ভৱিষ্যতে যেতিয়া নেকি হোটেলসমূহ অলপ অত্যাধুনিক হ'ব অলপ এডভান্স টেকনলজিৰ হ'ব তেতিয়া মানুহৰ জাগাত সেই ৰবটসমূহে কাম কৰিব সেই ৰবটসমূহে কাম কৰিলে আমাৰ মানুহে যিবোৰ কাম কৰি নেকি ভাগৰি পৰে ৰবটসমূহেটো ভাগৰিবলৈ নাই চাৰ্জ লগাই দিলে তেওঁলোকে পুনৰ কাম কৰিবলৈ আৰম্ভ কৰিলে গতিকে 2000 হয়তো 30-40 চনৰ পৰা আমাৰ হোটেলসমূহতো ভাৰতত এই হিউম্যান ৰবটে কাম কৰিবলৈ ল'ব অৱশ্যে এতিয়াও বহু হোটেল আছে আমাৰ অসমতে এনেকুৱা কিছুমান হোটেল আছে যিবোৰ হোটেলত নেকি এতিয়াও অকনমান টেকনলজি আহিছে আৰু যথেষ্ট টেকনলজি আহিছে গতিকে 2030 চনৰ ভিতৰত মোৰ মতে আহি যাব লাগে সম্পূৰ্ণ এনে ধৰণৰ ৰবটিক্স টেকনলজি সমূহ ইয়াৰ পাছৰ ৰবটটো হৈছে পেপাৰ নামটো হৈছে পেপাৰ বুলি কওঁতে আকৌ কাগজৰ পৰা বনোৱা নহয় কিন্তু যান্ত্ৰিক ৰবট যিটো নেকি হিউম্যান ৰবটেই হয় যিটো ৰবটে আপোনালোকক কথা ক'ব পাৰিব আপোনালোকে যি প্ৰশ্ন সুধিব তাৰ উত্তৰ দিব সেই ৰবটটোৱে আপোনালোক সেই ৰবটটোত মানে এনেকুৱা এটা টেকনলজি লগোৱা আছে সেই সকলোবোৰ বস্তু 3D দেখা পায় আমি যেনেকৈ এতিয়া যিকোনো এটা বস্তু আমাৰ চাৰিওফালে থকা যিবোৰ বস্তু সেইবিলাক আমিতো 3D দেখা পাওঁ গতিকে ঠিক তেনেকৈ সেই ৰবটটেও 3D তে দেখা পাব সকলোবোৰ বস্তু 3D তে তেওঁ স্ক্যান কৰিব স্ক্যান কৰাৰ পাছত তাত এটা বিশেষ স্পেশাল মানে সেন্সৰ লগোৱা আছে যিটোৰ দ্বাৰা নেকি আপোনাৰ ফেসখন স্ক্যান কৰিয়ে গম পাব যে মানুহজনে সুখত আছে নে মানুহজনে দুখত আছে যদি মানুহজনে দুখত আছে মানুহজনে কিবা যদি প্ৰশ্ন সোধে তেনেহলে হিউ দুখতে উত্তৰ দিব মানে জনাব ইয়াৰ পাছৰ ৰবটটো হৈছে বৰ ইন্টাৰেষ্টিং ৰবট ইয়াৰ নাম হৈছে হ্যান্ডেল যিটো নেকি গধুৰতকৈ গধুৰ বস্তুবিলাক ডঙাত সহায় কৰিব মানুহক দোকানসমূহ ডাঙৰ ধৰি লওক দোকান আছে য'ত নেকি আপোনাৰ আলুৰ বস্তা উঠাব লাগে ডাঙৰ গধুৰ বস্তু যিবিলাক উঠাব লাগে সি অতি সহজতে উঠাই দিব আৰু যিটো কাম নেকি মানুহে এমাহত কৰিব সি মাত্ৰ এদিন দুদিনৰ ভিতৰতে সেই সমস্ত কামবিলাক কৰি আদায় কৰি দিব ইমান ফাষ্ট মানে এই হ্যান্ডেল নামৰ যিটো ৰবট এটো এটা হিউম্যান ৰবটে ইও মানুহৰ লগতে সকলোবোৰ কথা বতৰা পাতিব পাৰে মানুহৰ সকলো চালচলন হি কেপচাৰ কৰিলে সকলোবোৰ মানে হিউম্যান ৰবট বন্ধুসকল এই তিনিটা আজি আসলে ইন্টাৰেষ্টিং ৰবট আপোনালোকৰ বাবে আনিলো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে এনেকুৱা ধৰণৰ ভিডিঅ পুনৰ আহি থাকিব তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰ এটা ভিডিঅ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম